এখন সংবাদমেল আৰু এটা বাতৰিৰ পিছতেই তীব্ৰ প্ৰতিক্ৰিয়া ভুৱা তথ্যৰে সামাজিকভাৱে হেয় প্ৰতিপন্ন কৰাৰ গুৰুত্বপূৰ্ণ অভিযোগ পিছে ক'ত ঘটিছে এই ঘটনা জানিবলৈ আপুনি চাব লাগিব আমাৰ এই প্ৰতিবেদন টকা পাইছো খসা কিন্তু জালিয়াতিৰে নহয় আমি বহু বছৰ ধৰি অসম টি কৰ্পোৰেশ্যনৰ মাটি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত ব্যৱসায় কৰি আছিলোঁ। ফ'ৰলেনে আমাৰ ব্যৱসায় থকা ঠাইবোৰ অধিগ্ৰহণ কৰাৰ বাবদ আমি আমাৰ ব্যৱসায় প্ৰতিষ্ঠান থকা গৃহৰ বাবদ ক্ষতিপূৰণ হিচাপে কিছু টকা পাইছোঁ। আমাৰ ব্যৱসায় প্ৰতিষ্ঠান থকা মাটি ১ নং চাহমিয়াদী পথাৰ ৮৪, ৭৫ আৰু ৭৪ নং দাগৰ অন্তৰ্ভুক্ত আৰু ই শীতলপথাৰ ৰাজগাঁৱত অৱস্থিত। ফ'ৰলেন হাইৱেৰ কাম চলি থকাৰ সময়তে দেৰগাঁৱৰ এজন RTI কৰ্মীৰে সোমবাৰে এখন সংবাদমেল আয়োজন কৰাৰ পিছতেই সমগ্ৰ দেৰগাঁও সৃষ্টি হৈছে প্ৰতিক্ৰিয়া RTI কৰ্মীগৰাকী উদ্ধৃতি কৰিছে সংবাদমেলখনত নাম উল্লেখ থকা চৰকাৰী ক্ষতিপূৰণ লাভ কৰা একাংশ ব্যক্তিয়ে মঙলবাৰে দেৰগাঁৱৰ শীতলপথাৰত এক সংবাদমেলযোগে নিজৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া ব্যক্ত কৰে এই সকল ব্যক্তিয়ে ৩৭ নং ঘাইপথৰ কাষত থকা অসম চাহ নিগমৰ যি মাটি এই মাটিত আমি বহু বছৰ দখল কৰি ঘৰ বনাই দোকান বনাই বিভিন্ন ধৰণৰ ব্যৱসায় অনুষ্ঠান বনাই আমি চলি আছিলোঁ আৰু বৰ্তমানো আমাৰ ঘৰ এতিয়াও বহুত মানুহৰ ঘৰ অসম চাহ নিগমৰ মাটিত আছে। আমাৰো পূৰ্বপুৰুষসকল চাহ নিগমত কাম কৰিছিলে সেই অনুতে এতিয়াও ঘৰ আমাক চাহ নিগমে কেতিয়াও আমাক উঠি যাবলৈ কোৱা নাই। আমি এতিয়া ঘৰ বনাই বিশেষকৈ মোৰ ঘৰ অসম চাহ নিগমৰ নেঘেৰিটিং ব্ৰাঞ্চত বৰ্তমানো সসজ্জিতভাৱে পকা ঘৰ আছে। তো যিহেতু ফ'ৰলেন আহিলে আজি 4 বছৰৰ পৰা ফ'ৰলেনৰ লগত আমি লাগি আছিলোঁ। ফ'ৰলেন অহাৰ পিছত আমাক বহুত ধৰণৰ আমি হেৰি কৰিবলগীয়া হ'ল, বাগানৰ ওচৰলৈ যাবলগীয়া হ'ল। বাগানে ক'লে তোমালোকৰ যিটো ব্যৱসায় অনুষ্ঠানৰ ক্ষতিপূৰণ পাবা কিন্তু মাটিৰ পইচা তোমালোকে নোপোৱা। তো আমি প্ৰতিশ্ৰুতি দিলোঁ আমাক মাটিৰ পইচা নালাগে, আমি যিখিনি ক্ষতিপূৰণৰ পইচা ব্যৱসায় ক্ষতিপূৰণ পালে আমি পুনৰ সংস্থাপন কৰিব পাৰিম সেইখিনি আমাক লাগে। কিন্তু RTI কৰ্মীৰ ওপৰত বিশ্বাস কৰিব নোৱাৰি। যিজনে প্ৰেছ মিট দিছে তেওঁ যে শুদ্ধ বুলি মই ক'ব নোৱাৰোঁ। তেওঁৰ লগত মোৰ কোনো কানেকশ্যন নাই, কিন্তু তেওঁ যেতিয়া আমাক এই বস্তুটো জোকাৰিছে যেতিয়া আমিও তেওঁৰ ওপৰত আমি গোটেইখিনি কেছ দিম। আজিৰ পৰা আমি কেছ দিবলৈ আৰম্ভ হৈছোঁ। আজি গধূলি আমি চাইন কৰিম কেছৰ প্ৰক্ৰিয়াত যাম। কাৰণ আমি যিটো পাইছোঁ যিটো লৈছোঁ আমি সম্পূৰ্ণ শুদ্ধৰূপে লৈছোঁ। সম্পূৰ্ণ চৰকাৰী যিটো প্ৰক্ৰিয়া আছে 4 বছৰ লাগিছে। আপোনালোকে DC অফিচত গৈ চাবগৈ আৰু হেৰি কৰিব। তেখেত লাগিলে হাইকোৰ্ট নাযাওক, সুপ্ৰিম কোৰ্ট নাযাওক, আমিও তেখেতৰ লগত আমিও হেৰি দিছোঁ। আমি দৰকাৰ হ'লে আমিও সুপ্ৰিম কোৰ্ট যাবলৈ সাজু কাৰণ আমি সাজু হৈছোঁ। আমি আজিৰ পৰা তেখেতৰ ওপৰত কেছ কৰিম আৰু গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ আপোনালোকক ভাল লাগিলে আপোনালোকে আমাকো চাথ দিছে। আপোনালোকে আছামীৰ ওচৰতো যাব লাগিব, ফৰিয়াদীৰ ওচৰতো যাব লাগিব। আপোনালোকৰ প্ৰতি আমাৰ কোনো ক্ষোভ নাই। আমি যেতিয়া জেনুইন সেইকাৰণে আপোনালোকক মাতি পেলাই আজি অপেন প্ৰেছ মিট দিছোঁ। আনহাতে এইসকল লোকে ক্ষতিপূৰণৰ লগত সম্পৰ্কিত বিভিন্ন তথ্যও সাংবাদিকৰ সন্মুখত দাঙি ধৰে RTI কৰ্মীগৰাকীৰ অভিযোগ পোনছাটেই অস্বীকাৰ কৰে। সংবাদমেলযোগে দেৰগাঁৱত সংবাদমেল আয়োজন কৰা RTI কৰ্মীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ ব্যৱস্থা কৰাৰ কথাও সাংবাদিকক জানিবলৈ দিয়ে। উল্লেখ্য যে এইসকল লোকৰ দাবীত তেওঁলোকে লাভ কৰা ক্ষতিপূৰণ সম্পূৰ্ণৰূপে তথ্যৰ ওপৰত ভিত্তি কৰিহে লাভ কৰিছে। এয়া কোনো ধৰণৰ বেআইনীভাৱে লাভ কৰা ক্ষতিপূৰণ নহয়, এয়া তেওঁলোকৰ ন্যায্যপ্ৰাপ্ত। নিউজ ডেস্ক ৰিপৰ্টছ AWN 24 নিউজ।